প্ৰিয় দৰ্শকসকল, আপুনি বাৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰী নেকি? তেন্তে আপোনালৈ আহিছে নতুন কেইবাটাও নিয়ম। নিয়মত কি কি আছে আমি সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। সেয়ে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যাব আৰু লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব যাতে সকলোৱে দেখা পায়। দৰ্শকসকল, প্ৰথমটো নিয়ম হৈছে 10ৰ পৰা 16 তাৰিখৰ ভিতৰত আপুনি আপোনাৰ ৰেচনখিনি সুলভ মূল্যৰ দোকানৰ পৰা সংগ্ৰহ কৰিব লাগিব। সুলভ মূল্যৰ দোকানৰ পৰা ই-পষ্ট মেচিনৰ যোগেদি সংগ্ৰহ কৰিব লাগিব আপোনাৰ ৰেচনখিনি। অন্ত্যোদয়া অন্ন যোজনাৰ পৰিয়ালে প্ৰতিখন কাৰ্ডত পাব 35 কেজি চাউল। অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালে জনমুৰি 5 কেজি চাউল বিনামূলীয়াকৈ লাভ কৰিব। চাউল সংগ্ৰহৰ সময়ত ই-পষ্ট মেচিনৰ ৰচিদ সংগ্ৰহ কৰিব লাগিব। খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে দিলে জাননী। নোয়াগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা প্ৰচাৰ কৰা হৈছে এই জাননী। জাননীখন আমি আপোনালোকক স্ক্ৰীনত দেখাই আছোঁ।